তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি ষ্টৰি এটা বনাইছো বহুত কষ্ট কৰি আমি দুটাই ইনফৰমেশ্যনছ কালেক্ট কৰিছো নিউজটো বাণীগোপাল শইকীয়া বিজনেছমেন যে মই হেনো কোলা আৰু সেইবাবে মই এন্ধাৰৰ ৰজা ময়ো কামনা কৰো এই সুন্দৰ পৃথিৱীখনত বেয়া মানুহবোৰ জীয়াই থাকিব অসমীয়াক এটা কটাত পিছা দি পিছি পিছি শেষ কৰি পেলাব আৰু তেতিয়াই ননী গোপালক মনত পেলাবি সকলোৰে আগত মান সন্মান বাদ দি মোকো ভিন্নাই কৈছিলো তোমাক ভাল পাওঁ বুলি প্ৰকৃত অসমীয়া হবলৈ শুদ্ধ মনৰ মানুহ হ'ব লাগিব যিটো তোৰ